Hey guys, good morning. মোৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাম বজাৰ কৰিবলৈ আৰু ক'ত জানে অকল যে তুমি অকল সেই ভিডিঅ'টো অন কৰিলে মানে অকল হগা কথাই কয় আৰু বেলেগ একো নাজানে নেকি ধুনমনে হয় নাই? তোমাৰ নামটো কোৱাচোন ফোনত। আজি মানে মই নহয় সেইবোৰ নক'বা শুনা তোমাৰ নিজৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম জনক গগৈ। শ্ৰীটো নক'লে যে শ্ৰীটো নকবি। শুনা এতিয়া যে আমি টাউনলৈ যাম। তুমি ক'ত থাকিবা? টাউনত। তুমি কাৰ ঘৰত থাকিবা? টাউনত নাথাকোঁ। ক'ত থাকিবা? ঘৰত। আৰু আমি টাউনলৈ যাম, বজাৰ দুটামান আছে কৰিবলৈ আৰু ইয়াক থৈ যাম এনাইকৰ ঘৰত। ঠিক আছে, আমি ওলাই যাওঁ এতিয়া। চকলেট গোন্ধাইছে যে ইটা চকলেট অকল চকলেট গোন্ধাইছে যে সেনেকে গোন্ধাইছে যে মই কি জানো মই চকলেট খাম বৰ্তাই চকলেট খাবলৈ দিছিলে। খাবা নাখাবা? নেখাম। ললিপপ খাওঁ। তেতেলী তাৰপিছত তুমি গুটিকেইটা পেলাই দিওঁ। মই মোৰ কথা খাই দিলোঁ নহয় গুটিকেইটা পেলাই দিলা। বাকী চকলেটটো খালা নেকি? চকলেট তেতেলীটো খাই দিলা? এইটো কোলাটো কি হয় কোলা চকলেট তেতেলীটো খাই দিলোঁ মই। খাব তুমি মাহীৰ লগত কি কৰিবা কোৱাচোন? খেলিবা? কাৰ লগত? মাহীৰ লগত? মাহী খেলিবলৈ দিয়া নাই। মাহী খেলিবলৈ দিয়া নে নিদিয়া? চাই ল'বা। জলদি আহা। এতিয়া কি মেকআপ নিজে গৈ যাব সেনেকে তুমি যোৱা নাই, নিজে গৈছে। তোমাৰ মুখখন অকণমান বেছি ডাঙৰ নহয়। মোৰ মাথাটো ডাঙৰ নহয়। কোন ডাঙৰ? বেছি উঠা, থিয় হোৱা না। আপেল গোন্ধাইছে যে আৰু কি গোন্ধাব ভগৱানে জানে। আপেল গোন্ধাইছে মই আপেল খাইছো। অথনি মই আপেল খাইছো নহয়। আপেল গোন্ধাইছে। আপেল খালে আপেল গোন্ধাব। জিভা চিভা সেইবোৰ আকৌ জানা নেকি? বেলেগ নাজানা? কিবা এটা যে ফোনটো যে ৰেডি হৈ আছে, তুমি যে কিবা এটা গান এটা গাই শুনাব লাগে। নমস্কাৰ, মই এতিয়া গান এটা গাম। জুবিন গান নেকি? কবিতা গাম। কবিতা ৰাইমছ মোৰ ফেভাৰিট গান গাম। মোৰ ফেভাৰিট গান গাম। এইফালে আহা আকৌ। মোৰ ফেভাৰিট গান গাম। ফেভাৰিট কোনটো তোমাৰ? বাবা বেটি হেপি নিব ৰেইন গভৰ্ণমেণ্ট গোৱা তেতিয়া। Rain government, come again, another day. No. কি no Rain government. Alright. Baba Becky, happy anniversary. ভালকে বা সেইটো ঘৰত। Baba Becky, happy anniversary. One for the mother, one for the day, and one for the day. জিতি ক'লা ন? ঠিক আছে, এতিয়া মই ওলাই লওঁ, অলপ পিছত পাইছোঁ।
হে গাইজ এতিয়া ওলাই হৈ গ'ল আৰু এতিয়া যাম আমি তিনিচুকীয়া এতিয়া ফাৰ্ষ্টতে যাম মা ঘৰলৈ আৰু মা ঘৰত সোমাই মেলি যাম বজাৰলৈ মা ঘৰত ধুনমানক থ'ম আৰু তাৰপিছত যাম ঠিক আছে আৰু আপোনালোকেও চাই যাব দেই ঠিক আছে ব'লক এতিয়া যাওঁ এটা কৈ থাকো আমি গৈছোঁ নে পেহী বহি থাকক কিবা সুধিছে তোমাক আইতাই গৈছোঁ কি হ'ল ভাত কেলে খাই আছা অঁ আৰু এইফালে আমি আহোঁতে আহোঁতে লাহেকৈ বৰষুণ দিবলৈ ষ্টাৰ্ট কৰি দিলে বৰষুণ লাহে লাহে বেছিয়ে হৈ আহিল আৰু এতিয়া দেখিছে নহয় মোৰ কেমেৰাৰ অৱস্থা ভালকৈ কেমেৰাত বৰষুণ পৰি ভালকৈ নেদেখা হৈ গৈছোঁ এতিয়া আমি আহি ঘৰ পাই গ'লোহি ব'লা 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 তেতিয়া বুঢ়ী শেষ মাহি দে আৰু এইফালে আমি আহি বজাৰ পাই গ'লোহি এতিয়া আমি ফাৰ্ষ্টতে যাম বিশাললৈ বিশালত কিবা কিবি দুটামান বজাৰ কৰি আকৌ ডেইলি বজাৰলৈ উভতি আহিম ব'লক এতিয়া বিশালখন আমি আপোনালোকে মোৰ লগত চাওঁ আৰু ইয়াতে আমাৰ বস্তুবোৰ লৈ হৈ গ'ল এতিয়া আমি ইয়াত বিলৰ কাৰণে লাইন পাতি আছোঁ আৰু যিহেতু বিশালত আমাৰ বজাৰ কৰা ইমান প্লেনটো নাছিলে সেইকাৰণে আমি বিশেষকৈ কাপোৰ কানি ল'বলৈ বুলিয়ে আহিছিলোঁ কিন্তু এই সৰু সুৰা ঘৰুৱা কিছুমান বস্তু আছিলে কাৰণে তাত গৈছিলোঁ সেইকাৰণে সেইখিনি ভালকৈ মই নেদেখালোঁ কি ল'লোঁ আৰু এইফালে আহিলোঁ এতিয়া কাপোৰৰ বজাৰলৈ এইফালে মই মেখেলা চাদৰ ল'লোঁ অলপ আৰু এতিয়া আহিলোঁ মানুহজনে চাৰ্ট চালে তাৰপিছত আহিলোঁ খাবলৈ আৰু অৱশ্যে আমি এঠাইত খাবলৈ সোমালোঁ আৰু এতিয়া যে গেছৰ মানে যি প্ৰব্লেম সেইটো কাৰণে আমি তাত মানে আধা খাব পালোঁ আৰু আধা নাপালোঁ বুলি ক'ব লাগিব তাৰপিছত আহিলোঁ আকৌ বেলেগ এখনলৈ এতিয়া ইয়াত আহি বহি আছোঁহি খাবলৈ অনা নাই
মানে বৰষুণ সেইদিনাখনি বৰষুণৰ পৰা মানে ভালকৈ বজাৰো ভালকৈ কৰিব নোৱাৰিলোঁ আৰু খাবলৈও ভালকৈ মানে চব ঠাইতে আমি নাপালোঁ। সেইকাৰণে ইয়াতে আহি বহিলোহি। আহি বহাৰ পিছত অলপ দেৰি ৰখাৰ পিছত এইবিলাক খাবলৈ আহি গ'ল। এতিয়া আমি খাই লওঁ। খাই উঠি আকৌ কি কৰি আছোঁ দেখাই আছোঁ আপোনালোকক। আৰু এয়া খাই মেলি মানে মানুহজনে এপিচ আৰু নাখাওঁ বুলি ক'লে। মোৰ নিজৰখিনিতো খালোঁৱেই মই বাৰু। এতিয়া এইখিনি ঘৰলৈ লৈ যাওঁ বুলি। আৰু সি একদম মানে বহুত টান পাইছে ঘৰলৈ এনেকৈ মই যে পেকিং কৰি লোৱাৰ কাৰণে। কিন্তু হ'লেও কেলেনো পেলাই থৈ যাম। আৰু মই নিজেও এতিয়া খাব নোৱাৰোঁ। খালোঁৱেই যিমান খাবলগীয়া আছিলে মোৰ। সেইকাৰণে পেকিং কৰি ভৰাই লৈছোঁ। আৰু এতিয়া আমি আহি গ'লোঁ। ঘৰলৈ যাবলৈ হৈ গ'ল আমাৰ মোটামুটি চব বজাৰবোৰ হৈয়ে গ'ল। আৰু যিখিনি থাকি গৈছে আকৌ বিহুৰ আগত এবাৰ আহিব লাগিব চাগে। আৰু মই এতিয়া ইয়াতে ৰখি আছোঁহি। বাকী মই দোকানখনতে বেগ চেগবোৰ থৈ লৈছোঁ আৰু ইয়াতে ৰখি আছোঁ। মানুহজন এতিয়া আহিব। আৰু এটা বস্তু এটা থাকি আহিছিলে সেইটো আনিবলৈ গৈ এতিয়া আমি আকৌ ঘৰলৈ বুলি আকৌ লাহে লাহে বৰষুণ ষ্টাৰ্ট হ'লেই। মাজে মাজে বৰষুণটো মানে এৰে আকৌ দিয়ে এনেকুৱা হৈ আছে। এতিয়া আকৌ ঘৰলৈ আহিব লৈছোঁ। এতিয়া আকৌ বৰষুণ পুৰা। ইয়াৰ ভিডিঅ'টোত ইমান ধৰিব পৰা নাই বাৰু। এই মানুহবিলাকে কেনেকৈ ছাতি লৈ লৈ গৈছে দেখিছে নহয়। এইকেইটাৰো বতৰ এনেকুৱাই। ইয়াৰ মাজতে আমি মিলাই মেলি কামবিলাক কৰি থাকিব লাগিব আৰু চাৰ্টটো এইফালে আকৌ ভাবিলোঁ ঘৰলৈ অলপ মিঠাই লৈ যাওঁ। সেইকাৰণে আকৌ ইয়াত নামি মেলি ৰখি মিঠাই লৈ আমি আকৌ এতিয়া ঘৰলৈ বুলি। আৰু আমাৰ এতিয়া আহোঁতে ডিছকাশ্যন চলি আছে। আমি ঘৰত আজি বতৰটো মানে যিহেতু বেয়া কৰিলে ভবা নাছিলোঁ। ঘৰৰ পৰা যেতিয়া আমি ওলাই আহিছিলোঁ তেতিয়া ভবা নাছিলোঁ যে এনেকৈ বৰষুণ দিব বুলি। সেইকাৰণে থকা ঘৰত মাৰ ঘৰত থাকিম বুলিও ভবা নাই। কিন্তু এতিয়া যিহেতু বতৰ বহুত বেয়া কৰিছে আকৌ বৰষুণো দি আছে। ল'ৰাটোৰ গাটো ইমান ভাল নাই। মোৰো একেই। সেইকাৰণে এতিয়া ইয়াত আমি থাকিয়ে যাম চাগে। আমি যেতিয়া টাউন গ'লো তুমি এনেকৈ কি কৰি থাকিলা? কি কৰিলা? কি আৰু সঁচাকৈ নেকি? এইফালে ককা বহিছে। আৰু এইফালে আমাৰ ধুনমানৰ আটাইতকৈ ফেভৰেট মাহী হৰিপ্ৰিয়া। আকৌ সেইটো বাই নহয়, সেইটো হাই। এয়া দিয়া যা আকৌ। তুমিও গোৱা। যোৱা গোৱাগৈ যোৱা। যোৱা আকৌ যোৱা গা পা যোৱা ইয়াত। অ' ৱাও, কোনে মেকআপ কৰি দিলে তোমাক? কোনে মেকআপ কৰি দিলে? মেকআপ কৰি মুখে মাত মাতিব নোৱাৰা হৈ গ'লগৈ। চ' গাইজ আজি হৈছে পিছদিনাখনি। কালি যিহেতু বতৰ বহুতেই বেয়া আছিলে সেইকাৰণে আমি ঘৰলৈ যাবলৈ নোৱাৰিলোঁ। আৰু আহি ইয়াতে থাকিলোঁ, মাহঁতৰ ঘৰতে থাকি গ'লোঁ। আমি যেতিয়া কালি ঘৰৰ পৰা ওলাই গৈছিলোঁ তেতিয়া বহুতেই মানে ভাল আছিলে বতৰ। ৰ'দ দিওঁ দিওঁ কৰি আছিলে, অলপ অলপ মাজে মাজে ৰ'দো দিয়ে। কিন্তু যেতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ তেতিয়াৰ পৰা ইমান ডাঙৰ ডাঙৰ বৰষুণ দিলে। ৰেইনকোট পিন্ধি যাব লগা হ'ল। আকৌ পিছত যেতিয়া বজাৰ পালোঁগৈ তেতিয়া অলপ বজাৰ চজাৰ ভালকৈ কৰিলোঁ। তাৰপিছৰ পৰা আকৌ বৰষুণ দিলে। তাৰপিছত আহোঁতেও আকৌ বৰষুণ। আৰু ঘৰ আহি পাই বতৰে বহুত একেই কৰি থাকিলে, বেয়াই কৰি থাকিলে। সেইটো কাৰণে ভাবিলোঁ ইমান ঠাণ্ডাখনত ধুনমানক লৈ ঘৰলৈ নাযাওঁ, ইয়াতে মাহঁতে ইয়াতে থাকি যাওঁ বুলি ক'লে আৰু ইয়াতে থাকি দিলোঁ। আৰু আজি এতিয়া ঘৰলৈ যাম। আৰু বাকী মই কালি কি কি বজাৰ কৰিলোঁ, কি কি নাই কৰা, সেইখিনি আপোনালোকে যদি চাব বিচাৰে তেন্তে মোক কমেণ্ট কৰিব। আৰু দেখিছেনে মাত বহুত মানে কিবা হৈ আছে, একদম চৰ্দি পূৰা। বাকী কিবা ক'বা নেকি? গুড মৰ্ণিং বুলি কোৱা।
জিভা কেলৈ উলিওৱা ন ইয়াৰো গা ভাল নাই গুড মৰ্ণিং বুলি কোৱা আকৌ হা নকৰা যদি বেয়া পালে এয়া ককা তোমাক গুড বাই নকয় উঠিলা হা এয়া ককা শুই উঠি আহিছে ধন্যবাদ কোৱা আকৌ আমাৰ ভিডিঅ'বোৰ চাবা দেই বুলি কোৱা আমি যে ফোনত যে বনোৱা ভিডিঅ' সেইবোৰ চাবা দেই বুলি কোৱা আমাৰ ভিডিঅ'খনত যাবা দেই আমাৰ ভিডিঅ'খনত যাবা দেই আৰু পিছত মই আৰু কিবা কিবি ভিডিঅ' বনাম সেনেকৈ কোৱা তেতিয়া চাবা দেই বুলি কোৱা আৰু ভাল লাগিলে লাইক কৰিবা বুলি কৈ দিয়া ভাল কৰিলে লাইক কৰিবা আজি আমি ঘৰলৈ যাম নাই আজি আমি ঘৰলৈ যাম নাই এই কিনো সেইবোৰ কেলৈ জিভাখন উলিয়াই থাকা যোৱা মই নুঠাওঁ অকল জিভা উলিয়াই দেখাই থাকিব ক'লোহে বেয়া পালে ঠিক আছে আজি ঘৰলৈ যাম আৰু বাকী আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কেনেকুৱা পালে কি পালে জনাব আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আহিছোঁ বাই বাই